তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? তো আশা কৰোঁ সকলো ভালে আছে। তো আজি আমি নতুন এটা ভিডিঅ' লৈ আহিছোঁ, যিটো হৈছে আনবক্সিং। মানে এটা নতুন বস্তু আনিছোঁ, তো সেইটো আপোনালোকৰ লগত অকণ শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। কি বস্তু? বস্তুটো আপোনালোকক দেখাম, আপোনালোকে চাই থাকক। তো ফাইনেলি গাইজ, তো বস্তুটো মানে হৈছে এইটো বস্তু। এইটো আছিলে আমাৰ আগতে, আমি ইমানখিনি ভিডিঅ' বনালোঁ, মানে এইটো দিয়ে বনালোঁ হা। তো এতিয়া আমি লৈ আহিছোঁ এটা নতুন, এইটো এইটো হৈ গৈছে নতুন আনিছোঁ এতিয়া এইটো। তো আপোনালোকক ভাবিলোঁ আনবক্সিং কৰি দেখাওঁ। মানে এইটো প্ৰায়ভাগ চলি আছে, মানে বহুতেই লৈছে, মানে বহুতেই ইউজ কৰিছে। তো চালোঁ মানে তাৰ যোনটো মানে ৰেটটো আছে, ৰেটটো বেছি আছে তাৰ, মানে কোৱালিটিও ভাল বুলি শুনিছোঁ চব। তো ভাবিলোঁ এবাৰ আনি টেষ্ট কৰি চাওঁ, যিহেতু আমাক লাগিয়ে থাকে। এইটো মানে কি হয়, বস্তুটো লোড ল'ব নোৱাৰে বেছি, মানে তথাপি যেন তেন বনাওঁ আৰু। তো বলক এইটো আনবক্সিং কৰোঁ, কেনেকুৱা কি আপোনালোকক দেখাওঁ। এইটো হৈছে ডিজিটেক লাইট ৱেট DV ট্ৰাইপড, ঠিক আছে। এইটো 550 DTR। এইটো এতিয়া আমি খোলোঁ। এইটো ভিতৰত এটা ধুনীয়া কভাৰ দিছে, ৱেটটো ভালকৈ আছে, বেছি নাই। এইটো লোড ল'ব পাৰে আপোনাৰ 5 kg লোড ল'ব পাৰে মেক্সিমাম। এইটো খুলি চাওঁ। হাইট ভালে মানখিনি আছে। তো হাইটটোতো মোৰ মানে পাই গ'ল মোটামুটি, সেইটো দেখিছে। ইয়া সমানে হ'লগে। এইটো এতিয়া ছয় ফুটতকৈ ওপৰতে আছে। এইটো দিয়া আছে, এইটো আপোনাৰ ঢিলা কৰিব লাগিব, তেতিয়া এই বস্তুটো তললৈ আহিব। এইটো আৰু এইটোত আপুনি কেমেৰা চেমেৰা চব লগাব পাৰিব। কেমেৰাৰ কাৰণেও দিয়া আছে আৰু মোবাইলৰ কাৰণেও দিয়া আছে। এইটো হেণ্ডেল ধুনীয়াকৈ আপুনি ধৰি ল'ব পাৰিব। আৰু এইটো দিয়া আছে আপোনাৰ, এইটো লুজ কৰি দিলে মানে বস্তুটো, এইটো আপুনি এনেকৈ আপ ডাউন কৰিব পাৰিব। আৰু এইটো টাইট কৰি দিলে বোলে এইটো নিহিলে আৰু। আৰু ছেকেণ্ড হৈ গ'ল আপোনাৰ, এইটো লুজ কৰিব লাগিব। তো তেতিয়া আপোনাৰ এইটো ৰাউণ্ড এনেকৈ ঘূৰিব। এইটো তো এইটো হৈ গ'ল আপোনাৰ, ইয়াত মানে কি হৈ গ'ল, আপোনাৰ কেমেৰা লগাব পাৰিব আৰু মোবাইল হোল্ডাৰ দুইটা লগাব পাৰিব। তো এইটো দিয়া আছে মোবাইলৰ কাৰণে। আৰু এইটো হৈ গ'ল আপোনাৰ, ইয়াত কেমেৰা লাগি যাব। তো কেমেৰাও এনেকুৱা এটা থাকিব, তো সেইটো লাগি যাব ইয়াত। আৰু এইটো খোলা ছিষ্টেমটো আপোনাৰ এনেকৈ, এইটো আপোনাৰ আনলক কৰি ল'ব লাগিব প্ৰথম, তাৰপিছত এইটো টানি এইটো বছ, এইটো খোল খাই গ'ল। তো ইয়াৰ ভিতৰত এটা নোট দিয়া থাকে, এইটো দিয়া থাকে। তো এইটো ইয়াত এনেকৈ লগাব, লগাই একো কৰিবলৈ নাই, খালি পিছপিনে এইটো ঘূৰাই দিলে হ'ব। তো এইটো টাইট হৈ গ'ল পূৰা, লগাবলৈ একদম ইজি হয়। এইটো এনেকৈ খুলি ল'ব, এইটো ইয়াত ভৰালে, ভৰাই এইটো বছ টান কৰি দিব, বছ এইটো হৈ গ'ল। তো মোৰ মতেতো কোৱালিটি ঠিকেই আছে, বেষ্ট আছে। প্ৰাইচ বেছি নহয়, তো মানে আপুনি 1500 ভিতৰতে পাই যাব। তো মই আপোনালোকক লিংকটো ডিছক্ৰিপশ্যনত দি দিম। তো আপোনালোকে যদি লয়, তো তাত গৈ কিনে আপোনালোকে ল'ব পাৰিব। তো এতিয়া আপোনালোকে চাই লওক, যদি আপোনালোকৰ ভাল লাগিছে তো আপোনালোকে গৈ কিনে তাত চাব, প্ৰাইচটো যদি মিলে তো আপোনালোকে পাৰ্চেছ কৰিব পাৰিব। মই আপোনালোকক লিংকটো ডিছক্ৰিপশ্যনত দি দিম। তো কেনেকুৱা লাগিলে, তোমাৰ কেনেকুৱা লাগিলে? তো ভালেই লাগিলে। তো আজিলৈ ভিডিঅ'টো ইমানেই। তো আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।
তো আজিলৈ বাই বাই। আৰু এনেই মই এটা মানে শ্বৰ্ট লৈ থৈছিলোঁ মানে এডালে দি কিনে, তো সেই ভিডিঅ'টো মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, তো আপোনালোকে গৈ কিনি চাব এবাৰ।